Hello everyone. Hello everyone, this is me and welcome back to my YouTube channel. So guys, কি কম কোনো লেভেল দিয়া বলি নকব আৰু কি না সো বাহিৰত মানে বৰষুণ দি আছে সো ভালকে কও তো hello everyone, this is me and welcome back to my YouTube channel. তো প্ৰথমতে কৰিছো লাষ্ট ভিডিওটো মই ৰুম টুৰ ভিডিও দিছিলো লাষ্ট ভিডিওটো তো প্ৰথমতে এইটো চাই আহক যদি চোৱা নাই আৰু কোনো লেভেল দিয়া বুলি নাভাবিব বাহিৰত মানে বম মানে দিনটাই নন ষ্টপ বৰষুণ দি আছে সো চলা ফুলি মানে একদম ভাল লাগি আছে আৰু চলা চাবি দি আছো সো ভিডিওটো আজি শেষলৈকে চাই থাকক মই কিহৰ ওপৰত ক'বলগীয়া আছোঁ আপোনালোকে টাইটেল থাম্বনেইল চাই গম পাইছে তো ভিডিওটো খালি শেষলৈকে চাই থাকক আৰু গাইজ এনজয় কৰক গাইজ মানে কি ক'ম বাহিৰত বম বৰষুণ দি আছে আৰু এইফালে আবু বহি আছে কি কৰি আছা হা পুখুৰী আছোঁ কি পুখুৰী আছোঁ ঘুমটি আছোঁ বা বাহিৰত ইমান পানী বা চাহ খোৱা নাই হা খাইছোঁ ৰে কি লগত কি খবৰ হা খালি চাহ খাইছোঁ আৰু কি তো গাইজ কি ক'ম তো গাইজ আপোনালোকে সকলোকে চাই থাকক মানে বাহিৰত বম বৰষুণ তো কি ক'ম বেকগ্ৰাউণ্ডটো কেনেকুৱা লাগিছে অলপ কমেণ্ট কৰি দিবা চ' ইটোৰ মানে মই ইটো সাজোৱাটো মানে ভিডিঅ' বনাইছোঁ তো যোনে চোৱা নাই চাই ল'ব পাৰে চ' কি ক'ম ষ্ট্ৰিপ লাইন মানে প্লিক প্লাক নকৰে এটাই জ্বলি থাকে আৰু নাই তাৰ কাৰণে গাইজ বেয়া লাগে আৰু কিনা তো দোস্ত কি ক'ম আহি গ'লোঁ এইবাৰ আছিল ৰূপত চ' এইফালে ল'লোঁ মই মোৰ অল আমাৰ এইবাৰ এই বছৰৰ এইচএছৰ চব কুৱেশ্যন পেপাৰগিলা অল কুৱেশ্যন পেপাৰ ল'লোঁ চ' কি ক'ম মোৰ সন্মুখত আছে গোটেই কুৱেশ্যন পেপাৰবিলাক চ' কথাটো হ'ল গাইছে বৰষুণতনো কি বৰষুণ বতৰত আজি ভাবিলোঁ আৰু বহুত দিনৰ মূৰত আগতে যোনে চাইছে যোনে মানে ফাৰ্ষ্টৰ পৰা চাই আছে তাহঁতে পূৰা গম পায় মোক মানে আধা গম পাই গৈছে মই কিহৰ ওপৰত ভিডিঅ' বনাওঁ তো কথাটো হ'ল মই আকৌ আজি বহুত দিনৰ মূৰত মানে অহা বছৰৰ কাৰণে 2024ৰ কাৰণে মানে কেনেকৈ প্ৰিপেয়াৰ কৰিম নিজকে ভাবিলে গাইছ বহুত বেয়া লাগে গাইছ কি ক'ম তো মানে ঠাণ্ডাও লাগিল অলপমান সেইকাৰণে বিহু কাপোৰখন ল'লোঁ আৰু কিনা বিহুখন অলপমান ল'লোঁ গাত চ' এতিয়া অলপমান ভাল লাগিল আৰু তো গাইছ বহুত বকিলোঁ চ' মেইন কথাটো হ'ল মানে কিবা কি আছিল নেক্সট ইয়াৰ ফেব্ৰুৱাৰী আহিবলৈ আৰু তোৰ কিমান দিন আছে ছেপ্টেম্বৰ আজিতো সেই ছেপ্টেম্বৰ চেচি হ'ল ছেপ্টেম্বৰৰ আজি কিমান তাৰিখ 24 চ' এই ছেপ্টেম্বৰ গেল ধৰি ল'লোঁ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী এই মাহে 4 মাহ মানহে আছে চ' আহিবই আৰু এইচ এছ নেক্সট চ' নিজকে কেনেকৈ প্ৰিপেয়াৰ কৰি আছোঁ মানে এইকেইটা দিন যে মোৰ ফ্ৰেণ্ডছবিলাক যিসকলে মানে পাছ হ'ল আৰু চ' সকলোৱে কলেজত যায় ষ্টেটাছ দিয়ে বহুত বেয়া লাগে গাইছিবোৰ দেখা পালে বহুত বেয়া লাগে কি ক'ম তো অনলি বিহুৱানখন ল'লেওতো নহ'ব নিজৰ ট্ৰেডিশ্যনেল আৰু নাই নিজৰ বড়ো ট্ৰেডিশ্যনেল আপোনাৰখনটো ল'ব লাগিব চ' কথাটো হ'ল মানে এইবোৰ দেখা পালে আৰু কি ক'ম গাইছ এইবোৰ দেখা পালে কি ক'ম আপোনালোকে যিসকলে আগৰ পৰাই চাইছে সিহঁতেতো গমেই পায় আৰু যিসকলে নতুন প্লিজ সকলে মোৰ চেনেলত গৈ চাব পূৰা লিষ্ট কৰি আছে মানে এই বছৰৰ এইচ এছ আমাৰ হায়াৰ ছেকেণ্ডেৰী এক্সাম কেনেকৈ কি হৈছিল মোৰ লগত কি হ'ল কি নহ'ল চব লিষ্ট ভৰ্তি হৈ আছে চ' প্লিজ সেইবোৰ চাব আৰু মোৰ এইচ এছৰ ৰিজাল্টৰ ভিডিঅ'টো আছে যদি চোৱা নাই ডেছক্ৰিপশ্যনৰ লিংকটো আছে চাব তো কথাটো হ'ল মানে মোৰ এইবোৰ বিষয়ত কথাটো ক'বই মন নাই মানে অহা বছৰ নেক্সট ইয়াৰ 2024ৰ কাৰণে নিজকে কেনেকৈ প্ৰিপেয়াৰ কৰিম তাৰ কাৰণে গাইজ বহুত যুঁজি আছোঁ কিন্তু গাইজ নোৱাৰোঁ আৰু গাইজ বেলেগক মানে ফ্ৰেণ্ডছবিলাক ইমান যাই আছে নহয় কলেজত গাইজ এইবোৰ দেখাবলৈ ইমান বেয়া লাগে দোস্ত কি ক'ম তো দোস্ত যিসকলৰতো ভাল হৈছে ৰিজাল্ট সিহঁতেতো বিন্দাছ কলেজত যাই আছে মানে এনজয় ফূৰ্তি কৰি আছে চ' কি ক'ম এইবোৰ দেখা পালে ইমান বেয়া লাগে কি হ'ল মানে জীৱন মোৰ এইবছৰ যেনেকুৱা মানে বেকাৰ ফিল হৈ আছে জীৱনত একদিনো মোৰ এনেকুৱা বেকাৰ ফিল হোৱা নাছিল যেনেকুৱা এইবছৰ 2023 চনটো 2023 চনটো এনেকুৱা মানে বেকাৰ ফিল হৈ আছে এইকেইটা দিন মানে এইকেইটা এনেকুৱা টাইমত মই যোৱা বছৰ এই ছেপ্টেম্বৰ মাহটো ফুল ক্লাছ হৈ আছিল মানে মিছ কৰা নাছিলোঁ আৰু প্ৰায় কলেজত যাই থাকিছিলোঁ মানে কিবা একটা ভাল লাগিছিল আৰু চ' এই বছৰ এনেকুৱা এটা বেকাৰ ফিল হৈ আছে কম এনেকুৱা এতিয়াও আৰু মানুহৰ লাইফ নাই এনেকুৱা ভাবোঁ আৰু কিনা নিজকে নিজে দোষোৱাৰ কিনা যে মানুহৰ এইটো আৰু একটা লাইফ নাই ইমান বেকাৰ ফিল মানে কম তো দোস্ত পানী পৰা বতৰত ইমান ধুনীয়া লাগে নহয় ভিডিঅ' বনাব মই আপোনালোকক একবাৰ আগৰ ভিউটো দেখাই লওঁ প্ৰথমতে মোক একবাৰ চাওক এই দেখাই নাপাব ক্লাছৰ কাৰণে ডিষ্টাৰ্ব কৰিছোঁ বাহিৰত একবাৰ দেখাও ৰ'ব পানী যে কিমান পৰিছে কেনেকৈ দেখাম আপোনালোকক গমেই পাম কেমেৰা কোৱালিটি ইমান বেয়া মোৰ ৰাতি কি ক'ম মানে চাবাই নামানা এনেকুৱা কেমেৰা কোৱালিটি বেয়া মোৰ ৰাতি কি ক'ম বিনা আইফোনত মানে কাম নহ'ব গাইজ বিনা আইফোন মানে কাম নহ'ব তথাপিও বৰষুণ দি আছে আৰু অলপ ভাল লাগে নহয় এনেকুৱা সন্ধিয়া টাইমত
মানে 5টা-6টা মানৰ পৰা এটা যদি বৰষুণ দিয়ে ইমান ভাল লাগে নহয় মনটো কমে বা ভিডিঅ' বনাব বহুত ভাল লাগে তো মেইন কথাটো হ'ল মানে মোৰ এইটো দেখা পালে গাইজ বহুত দুখ লাগে কি ক'ম চ' চাওক মই কি এক্সামৰ টাইমত এক্সাম যেতিয়া দি থাকোঁতে সেই টাইমত মই কি লিখি থাকোঁ চাতো নিজৰ নাম কি লিখি থাকোঁ মানে কি যে লিখি থাকোঁ কি ক'ম মানে এক্সামৰ টাইমত মানে কিবা ভাবি থাকোঁ কিবা লিখি থাকোঁ সত্য আৰু ধৰ্মখন উপনিষদৰ তত্ত্বৰীয় কি যে লিখিছিলোঁ মানে আছিলে তেওঁ মোৰ মুখস্থ অলপ ভগৱান এইবোৰ ক'বা গ'লে বহুত ইজি গাইজ বহুত ইজি এইবিলাক নলিনীবালা দেৱে কি কবি ৰূপে জনা যায় এতিয়া মোৰ খবৰ আছে অতি তিনিবাতি কবি বুলি জনা যায় এই মাইলত কাৰেক্ট মই 30 পাইছোঁ গাইজ কম ইমান বেয়া লাগে ইমান লিখিছোঁ মই গাইজ এই মাইলত এছামিছত এনেকুৱা কম মাৰ্ক পাইছোঁ মানে কি কম তো এতিয়াও মানে বৰষুণ দি আছে মানে নন ষ্টপ 1 ঘণ্টাই হ'ল মোৰ ভিডিঅ'টো যেতিয়াৰ পৰা আৰম্ভ কৰিছোঁ মানে 1 ঘণ্টা হ'ল এতিয়ালৈকে মানে বৰষুণ দি আছে বা কি হ'ল পানীতে নেৰি দেখোন হা পানীতে নেৰে মোৰ আৰু সেই লোকনীয় তো কি কম পানী নুঠৰে এনেকুৱা নেৰে ভাত হৈছে নে নেৰে ভাত হৈছে না নাই এই মাথা তো কি কম মানে সেই কথাটো ভাবিলে মোৰ গাইজ বেয়া লাগে সেই গাইজ তো গাইজ এতিয়া ৰাতি হ'ল প্ৰায় 10:30 বাজিলে এতিয়া টোপনি মাৰোঁ আৰু চ' আজিৰ কাৰণে গাইজ বাই বাই অহাকালি ৰাতিপুৱা লগ পাম মৰ্ণিং চ' মই লাইটটোও নুমালোঁ এইফালে চাওক লাইটটোও নুমালোঁ চ' এতিয়া টোপনি মাৰোঁ গাইজ বাই বাই The next day. তো আজি হৈছে নেক্সট ডে মানে এতিয়া টাইম হ'ল 11:50 মান হ'ল চাগে 12টা বাজে আৰু চ' কথাটো হ'ল মানে মই দি অফৰোড কৰি আছোঁ মানে এই চাওক ক'ত আছোঁ মানে এই পূৰা জংঘলৰ মাজত আছোঁ তো কৈ আছোঁ আপোনালোকক ক'ত আহিছিলোঁ মই এইফালে তো এইটো প্ৰথমতে গাইজ পাৰ হৈলোঁ তো গাইজ এতিয়া পাৰ হ'লোঁ ওৰা তো গাইজ কথাটো হ'ল আপোনালোকে পাকাই হ'ল নেকি কি জংঘল বাৰী কোনা ভিডিঅ' বনাই আছে এতিয়া ভাবি আছে চাগে চ' সেইটো নহয় মই এইফালে কিবা এটা কাৰণত গৈছিলোঁ চ' কথাটো হ'ল মানে কি ক'ম মই যোৱাকালি আপোনালোকক ক'লোৱে গাইজ সেইটোৰ কথা ভাবিলে মোৰ বহুত গাইজ বেয়া লাগে মই মানে কি ক'ম মানে মই ক'ব লগা গাইজ শব্দই নাই মুখত তো এইখিনি আছিল মোৰ ক'ব লগা মানে ক'ব মোৰ ভাষা নাই গাইজ কি ক'ম মানে মোৰ সেইটো ভাবিলে গাইজ বহুত দুখ লাগে তো আকৌ একবাৰ কৈ দিওঁ মানে যদি মোৰ এই চেষ্ট ৰিজাল্টটো মানে আছে চ' চেনেলত যাই চাব পাৰে লিংকটো পাৰিলে ডেছক্ৰিপশ্যনত দি দিম মানে দিবও মন নাই মোৰ কি এইটো ক'ম লাজে লাগে আৰু গাইজ দেখিলে গাইজ কি ক'ম মানে মোৰ জীৱনখনেই গাইজ বৰবাদ হোৱা যেন লাগিল চ' যিসকলে চোৱা নাই চাব পাৰে লিংকটো ডেছক্ৰিপশ্যনত দি দিম দিয়ক চ' কি ক'ম গাইজ মোৰ সেই কথাটো ভাবিলে গাইজ বহুত বেয়া লাগে চ' গাইজ তো এইখিনি আছিল আজিৰ কাৰণে গাইজ লগ পাম নেক্সট এটা ভিডিঅ'ত তেতিয়ালৈকে বাই বাই মানে মোৰ জীৱন চেছ গাইজ